কলৈ গ'ল ৩১,০০০ মেট্ৰিক টন বিনামূলীয়া চাউল কোন এন্দুৰৰ গাঁতত সোমাল ১৪৩ কোটি টকাৰ চাউল দৰিদ্ৰৰ ভাত কাঢ়ি ভঁৰাল চহকী কৰিছে কোনে শেহতীয়াভাৱে উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড চমুকৈ নেৰামেক আৰু FCIত এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণৰ বাবে আবণ্টন দিয়া হৈছিল ১৪৩ কোটি টকা মূল্যত ৩১,০০০ মেট্ৰিক টন চাউল কিন্তু দৰিদ্ৰৰ হাতত পৰাৰ আগতেই নোহোৱা হ'ল চাউল বহিৰাজ্যৰ পৰা অসমলৈ বিতৰণৰ বাবে ভাৰতীয় খাদ্য নিগম চমুকৈ FCIৰ জৰিয়তে অহা ৩১,০০০ মেট্ৰিক টন চাউল খাদ্য নিগম আৰু নেৰামেকৰ একাংশ বিষয়াই বিতৰণৰ পৰিৱৰ্তে গোপনে ব্যক্তিগত প্ৰতিষ্ঠানত বিক্ৰী কৰি দিয়ে চৰকাৰী তথ্য অনুসৰি ১৪৩ কোটি টকা মূল্যৰ চাউল হাৰিয়ানাৰ ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰি দিয়া হয় অতি কম মূল্যত চাউলখিনি বিক্ৰী কৰি দিয়াৰ তথ্য পোহৰলৈ অহাৰ পিছতে চৰকাৰৰ ভিতৰচৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হয় জানিব পৰা মতে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয় অৰ্থাৎ ডোনাৰ আৰু ভাৰতীয় খাদ্য নিগমে ইতিমধ্যে এই কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰাৰ লগতে ইতিমধ্যে ডোনাৰ মন্ত্ৰালয়ৰ অধীনৰ সংস্থা নেৰামেকেই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত নিগমটোৰ দুজনকৈ শীৰ্ষ বিষয়া ক্ৰমে পৰিচালন সঞ্চালক ভাস্কৰ বৰুৱা আৰু অতিৰিক্ত মহাপ্ৰবন্ধক অঞ্চল কুমাৰ দত্তক চাকৰিৰ পৰা নিলম্বন কৰে একেদৰে কেলেংকাৰীত জড়িত থকাৰ অভিযোগত খাদ্য নিগমৰ নতুন দিল্লীৰ কাৰ্যালয়ত কেইবাজনো বিষয়াক নিলম্বন কৰা বুলি জানিব পৰা গৈছে চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি নেৰামেকে FCIৰ পৰা ৰেহাই মূল্যত ৩১,০০০ মেট্ৰিক টন চাউলৰ আবণ্টন লাভ কৰিছিল আবণ্টিত চাউলখিনিৰ মূল্য আছিল প্ৰায় ১৪৩ কোটি টকা কিন্তু নতুন দিল্লীত থকা FCIৰ একাংশ বিষয়া আৰু নিলম্বিত ভাস্কৰ বৰুৱা আৰু অঞ্চল কুমাৰ দত্তৰ নেতৃত্বত ৩১,০০০ মেট্ৰিক টন চাউল হাৰিয়ানাৰ এটা ব্যক্তিগত বাণিজ্যিক প্ৰতিষ্ঠানক প্ৰতি কিলোগ্ৰামত মাত্ৰ ২৩ টকা ২৫ পইচা দৰত অতি গোপনে বিক্ৰী কৰি দিয়া হয় এনেদৰে কৰা বিক্ৰীৰ জৰিয়তে লাভ কৰা ধনৰ পৰিমাণ ৭৪.৪০ কোটি টকা এনেদৰে সংঘটিত কৰা কেলেংকাৰী অনিয়ম আৰু চৰকাৰী ধন তথা সামগ্ৰী আত্মসাৎ কৰাৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ হাতলৈ যোৱাৰ পিছতে নতুন দিল্লীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় দুখীয়াৰ মুখৰ ভাত কাঢ়ি এনেদৰে নিজৰ ভঁৰাল টনকিয়াল কৰাৰ কুণ্ঠাবোধ কৰা নাই এতিয়া এনে বহু বিষয়াই নিউজ ডেস্ক ৰিপৰ্ট অসম ডেইলি 24